হৈছে সময় ৰাতিপুৱাৰ 5টা বাজিছে। নমস্কাৰ সকলোকে গুড মৰ্ণিং আৰু আৰম্ভ কৰিছোঁ আজি নতুন এটা ভিডিঅ' লৈ। এতিয়া যিহেতু ৰাতিপুৱা হৈ আছে 5টা বাজিছে আৰু মই ভাবিছোঁ যে আজি আমি চহৰা যাম, যিহেতু মোৰ মাহঁত আছেহি, সেইবাবে দেখুৱাওঁ যে মৰ্ণিঙৰ পৰা আমি কি কি কাম কৰি লৈছোঁ আৰু যিমান পাৰে আমি সোনকালে যাব চেষ্টা কৰিম, যিহেতু দূৰ আছে যাবলৈ আৰু মৌহঁতো আছে, সেইবাবে ভাবিছোঁ অকণমান সোনকালে ওলাম। তেনেহ'লে চাওঁ কিমান পাৰোঁ সোনকালে ওলাবলৈ আৰু দেখুৱাই যাম আজি আমি কি কৰিছোঁ, ক'ত ক'ত গৈছোঁ, তেনেহ'লে চাওঁ হওক। আৰু মই কৈ দিওঁ যে আজি আমি যাম ডেনফ্লেন ৱাটাৰফলছ, নামটো চাগে শুনিছে, আৰু যিহেতু বহুত ধুনীয়া হয় আৰু এতিয়া ৱাটাৰফলবোৰ বহুত পানী আছে আৰু ফুৰিবলৈও ভাল হৈ আছে, সেইবাবে আমি এতিয়া যাম, মানে আমি আজি যাম। আৰু যিহেতু এতিয়া অলপ পঢ়ি লওঁ, সদায় অলপ চেষ্টা কৰোঁ যে নিজক অলপ সময় দিওঁ, ইয়াৰ পাছত আৰু বাকী কামবোৰ থাকেই যিহেতু, সেইবাবে অলপ পঢ়ি লওঁ, তাৰপিছত বাকী লগ পাই আছোঁ। আৰু যিহেতু এতিয়া ৰাতিপুৱা হৈ আছে আৰু সদায় ৰাতিপুৱা মানে মই প্ৰথমতে ফুলবোৰ বাহিৰলৈ উলিয়াই লওঁ, যিবোৰ মই ভিতৰত ৰাখোঁ কিছুমান, আৰু অলপ পানী চানী দি লওঁ যিবোৰ পানী নাইকিয়া হয়। তেনেহ'লে দেখাওঁ প্ৰথমতে, এইটো হৈছে লাকি বেম্বো টাইপৰে হয়, মানে চেণ্টাৰ টেবুলত ৰাখিব পাৰে বা ডাইনিং টেবুলত ৰাখিব পাৰে। মই ডাইনিং টেবুলত ৰাখিছোঁ ইয়াত, দেখিছে ইয়াত ৰাখোঁ মই। এতিয়া মই বাহিৰলৈ উলিয়াই দিছোঁ যিহেতু ৰাতিপুৱা হৈ আছে আৰু অলপ পানীও দৰকাৰ হয় আৰু বাহিৰৰ এয়াৰটো অলপ লাগে। আৰু এইটো ইমপ্ৰেশ্যনৰ নতুন কালাৰ আহিছে, ফুলিছে এতিয়া, ভাল লাগিছে দেখিবলৈ। ইমপ্ৰেশ্যনৰ এতিয়া ছিজন হৈছে যিহেতু। আৰু এইটো হেঙিঙৰ হয়, ওপৰত ৰাখোঁ মই এতিয়া। ইয়াত ডালবোৰ লাহে লাহে বাঢ়িছে বহুত। আৰু দেখিব পাইছে ইমান ধুনীয়া হয় এইটো আপোনাৰ পাতটো গ্ৰীণ এণ্ড পিংক কালাৰৰ হয়, চাওকচোন বহুত ধুনীয়া হয়। ভিতৰত আপুনি চেণ্টাৰ টেবুল হওক বা ফ্ৰিজৰ ওপৰত এনেকৈ ৰাখিব পাৰে, ভাল লাগে। মই ভিতৰতে ৰাখিছোঁ, কিন্তু এতিয়া মই উলিয়াই দিছোঁ যিহেতু বাহিৰৰ অকণমান ৰ'দটো লাগে, মৰ্ণিং ৰ'দটো এনেও মানে চবকে লাগে যিহেতু, আৰু ফুলবোৰতো লাগেই কাৰণ ইয়াত বিশেষকৈ ৰ'দ নপৰে। আৰু এইকেইটা মই ইয়াতে ৰাখিছোঁ। আৰু এতিয়া মৌ উঠিলে, তাই এতিয়া ঘূৰি ফুৰিছে, এইজনী বিস্কুট খাই খাই। মৌ হাই, গুড মৰ্ণিং, গুড মৰ্ণিং, হাই। তাই এতিয়া বিস্কুট খাই আছে আৰু অলপ পঢ়ি লওঁ, তাৰপিছত মোৰ ব্ৰেকফাষ্ট আৰম্ভ হ'বই বনোৱা, তেনেহ'লে চাই থাকক। এয়া আমাৰ মৌ উঠিলে, মৰ্ণিং উঠি সোনকালে উঠি বিস্কুট খাইছে। হাই কি আছে ধুনীয়া, হাই হাই। ABCD কোৱা। মৌ অলপ পঢ়িছে। কিনো
সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ৱাটাৰফলছলৈ তেনেহ'লে চাওঁ হওক এইখন যে কিমান ধুনীয়া হয় আপোনালোকক দেখাইছোঁ। এইটো চাৰিওফালে চাওকচোন, ইয়াত বিভু আছে। আৰু বাকী আমি গৈ আছোঁ বলক। চাব পাৰে কিমান ধুনীয়া হয়, ভিউটো বহুত ধুনীয়া হয়। আৰু যিহেতু এতিয়া বৰষুণ দি আছে সেইবাবে ইয়াতে এতিয়া পানী বহুত হৈ আছে। তেনেহ'লে চাওঁ বলক ইয়াত কিমান এতিয়া ধুনীয়াকৈ ৱাটাৰফলখিনি এতিয়া পূৰা পানীৰে ভৰি আছে। যিহেতু ইমান ধুনীয়া লাগিছে, যিহেতু এতিয়া বৰষুণ দি আছে সেইবাবে ইয়াত পানী বহুত বেছি, আপোনালোকে চাব পাৰে। পানী চাব পাৰে, ইমান ঠাণ্ডা আৰু ইমান চফা ঠাণ্ডা পূৰা পানী হৈ আছে। পানী পাথৰৰ চাৰিওফালে পানী বৈ আছে, চাওকচোন কিমান চব পানী বৈ আছে। Mo, এফালে চোৱা। চাওকচোন ৱাটাৰফলটো কিমান ধুনীয়া লাগিছে। যিহেতু এতিয়া বৰষুণ বহুত বেছি হৈ আছে সেইকাৰণে পানী পূৰা ভৰি আছে। আপোনালোকে যদি ভাবিছে শ্বিলং আহিম বুলি তেনেহ'লে এইটো চাব পাৰে। আজি যিহেতু ৰ'দ দিছে সেইকাৰণে আজি আহিবলৈ আজিৰ দিনটো বহুতেই ধুনীয়া হৈ পৰিছে। সেইকাৰণে আপোনালোকে যদি ভাবিছে ইয়াত আহিম বুলি তেনেহ'লে চাব পাৰে। আৰু যিহেতু এতিয়া বৰষুণ বহুত বেছি, ৱাটাৰফলখিনি সকলোতে পানী ভৰি আছে। তেনেহ'লে চাওকচোন কিমান ধুনীয়া হৈ আছে এতিয়া চাবলৈ ভিউটো।